আপোনালোক সকলোৰে জানিব মন নাযায়নে মৈদামৰ স্থাপত্য কি মৃত শৰ লগত আৰু কি কি বস্তু মৈদাম দিয়া হৈছিল মিছৰৰ পিৰামিড আৰু আমাৰ অসমৰ মৈদামসমূহৰ মাজত সামঞ্জস্য কি আৰু মৈদামত আমি কিয় উঠিব নালাগে মৈদাম টাই ভাষাৰ এটি যুটীয়া শব্দ মই আৰু দাম শব্দৰ অৰ্থ ক্ৰমে ক্ষীৰ আৰু দেৱতা মৃতকৰ শৰ ওপৰত দেৱতা মৰ্যাদাৰে মাটি জাপি ঢিপ সাজি সমাধিস্থ কৰা যি চৰাইদেউ মৈদামস্থলী বা ইয়াৰ আশে পাশে থকা মৈদামসমূহ বিশেষভাৱে টাই আহোম জনগোষ্ঠীৰ ৰজা মহাৰজাসকল ডা ডাঙৰীয়াসকলক ইয়াত সমাধিস্থ কৰা হৈছিল আৰু এই সমাধিস্থ কৰা মৈদামসমূহ কেৱল টাই আহোম জনগোষ্ঠী বুলিয়েই নহয় সমগ্ৰ অসমীয়া জাতিৰ বাবে এক স্বাভিমান আৰু সন্মানৰ প্ৰতীক শেষত টীম চৰাইদেউৰ তৰফৰ পৰা সমূহ চৰাইদেউবাসী হৈ পৰ্যটকসকলক এটাই অনুৰোধ জনাওঁ আহোমৰ গৌৰৱময় ইতিহাস বহন কৰি থকা মৈদামসমূহত আৰু যাতে নুঠে